পাহাৰত উঠি উঠি এনেকুৱা মাথা ঘূৰালে আপোনালোক কি ক'ম গাড়ীখন এনেকে মই আপোনাক Hey, নমস্কাৰ সাথীও ওয়েলকাম বেক টু মাই ইউটিউব চেনেল বিকাশ বিকে আপোনালোক সবকে গুড মৰ্নিং আৰু মোৰ ফালৰ পৰা হেপী নিউ ইয়েৰ এতিয়া ৰাতিপুৱা কেইটা বাজিছে আপোনালোকৰ ৰাতিপুৱা 6:30 বাজিছে সবাই 6:30 বাজিছে আমি আজি অলপ ফুৰিবলৈ মানে যাওঁ বুলি ভাবিছোঁ বহুত দিন ঘৰত আছোঁ সেনেকৈ কি হৈছে আজি অলপ ফুৰিবলৈ যাওঁ দেন এতিয়া ৰাতিপুৱা শুই উঠিম বুলি ইমান ঠাণ্ডাখনত শুই উঠিছোঁ ক'লৈ যাওঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিম আৰু এইটো মোৰ জীৱনৰ ফাৰ্ষ্ট ব্লগ হ'ব আপোনালোকে চাই ভাল পাব বুলি মই আশা কৰিছোঁ আৰু ভিডিঅ'টো চাব লাষ্টলৈকে যাতে যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব ওকে মই এতিয়া লগৰটো ওচৰলৈ আহিছোঁ মোৰ লগৰটো আহিলে এইটো তাৰপিছত এতিয়া বুৱাটনালিলৈ যাম আমাৰ ইয়াৰ পৰা আপোনালোকৰ কিমান 3 কিলোমিটাৰমান হ'ব তাত গৈ মেলি আমি গাড়ী ধৰিম লগৰ গাড়ীত উঠিম তাৰপৰা আমি যাম আপোনালোকক ক'ত যাম এতিয়া নকওঁ অলপ পিছত গাড়ীত গৈ মেলি আপোনালোকৰ জেগাটোৰ নাম কৈ আছোঁ কিমান কিলোমিটাৰ কিমান দূৰ ক'ত যাম চব দেখাই আছোঁ দেন বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' গাইছ আপোনালোকৰ জেগাটোৰ নামটো কৈ দিওঁ ক'ত যাওঁ আমি মাইডিয়ালৈ যাম য'ত বৰফ পৰে আমাৰ সেইটো জেগাটো আমাৰ অসমৰ নিশ্চয় ওচৰ আমাৰ দুলীয়াজানৰ পৰা বহুত ওচৰ পৰে তালৈ যাম চ' আপোনালোকে ভিডিঅ'টো লাষ্টলৈকে চাব আৰু এখন গাড়ীত যাম আমাৰ লগৰখিনি আহিলে চ' চাব পাৰে এফালে ভিতৰত বহিলে সমীৰণ আগফালে দাদাহঁত আছে ড্ৰাইভাৰহঁত আছে যাওঁ 7টা ল'ৰা আছোঁ এইবোৰ গোটেইখিনি ল'ৰাখিনি যাব চ' বলক ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ চ' সাথীও আমি ওলালোঁ এতিয়া মাইডিয়ালৈ বুলি আমাৰ লগত গোটেইখিনি ওলাইছে চাব পাৰে চ' আমি ওলাইছোঁ এতিয়া যাবলৈ আৰু সাথীও আমাৰ ইয়াৰ পৰা দুলীয়াজানৰ পৰা মাইডিয়া কমেও 183 কিলোমিটাৰ আছে য'ত বৰফ পৰে চ' সাথীও সেই পাহাৰত দেখিছে যোনটো বগা বগা মই যোনটো মাৰ্ক কৰি দিছোঁ তালৈ যাম আমি কি এক্সাইটমেণ্ট তাত পামগৈ আৰু বৰফ আজি প্ৰথম বৰফ এক্সপিৰিয়েঞ্চ কৰিম ব'লক চ' গাইজ বহুত দূৰ ট্ৰেভেল কৰি মেলি আমি এতিয়া শদিয়া ব্ৰিজৰ এতিয়া পাম আৰু 9 কিলোমিটাৰমান আছে শদিয়া ব্ৰিজলৈ আমাৰ এইটো জেগা পৰা আমি তালৈ যাম এতিয়া পামগৈ আৰু অলপ দেৰি পাছত তাৰপিছত ইয়াৰ পৰা অকণমান পাহাৰো দেখা গৈছে অলপ বৰফ আপোনালোকে চাব পাৰে ইয়াৰ পৰা অলপ উৎসাহটো বাঢ়িছে আমি বৰফ দেখিব পাম বুলি চ' আমি নেচাৰেল বৰফ চাম কিমান ঘৰত থকা এই ফ্ৰিজৰ বৰফ চাম আজি নেচাৰেল বৰফ চাম দেন বলক আৰু এইবোৰে চবে চাওক পেচাব কৰিছে এইবোৰে জেগা আমি গাড়ীত বহিম আৰু যাম এই বৰফো দেখাইছোঁ ইয়াতো অকণমান ভিউ ভালে আছে ইয়াৰ পৰা অলপ উৎসাহটো ইমান ভাল লাগিছে আৰু আগত গৈ মেলি আৰু ভিউ কিমান ভাল হ'ব দেন বলক ভিডিঅ'টো গৈ থাকোঁ আৰম্ভ কৰোঁ গাইজ ভিউটো চাই ইমান ভাল লাগিলে আপোনালোকক মই চকুৰে ক'ব নোৱাৰোঁ ইমান ভাল ভিউ ন আপোনালোকে এইফালে চাব পাৰে পাহাৰ এইফালে পানী এইটো এখন ব্ৰিজৰ নাম হ'ল ভূপেন হাজৰিকা ব্ৰিজ যাক ঢলা ব্ৰিজ বুলিও কয় কি ক'ম মই কৈছোঁ ন ক'ব নোৱাৰিম যে মই আজিলৈকে অহা নাই মই হয় দুলীয়াজানৰ একদম ওচৰ বাসিন্দা কিন্তু মই হ'লেও আজিলৈকে মই ইয়াত মই আহি চোৱা নাই ইমান ভাল ফিল হৈছে ন মই আপোনালোকক মই কৈছোঁ ন ক'ব নোৱাৰোঁ ইমান শান্তি আপুনি চাব পাৰে মানুহ বেছি নাই চব ৰয়িং চয়িং যোৱা অকণমান আছে এইখিনি বৰফ কেতিয়া পামগৈ বহুত ভাল দৃশ্যটো বহুত ভাল লাগিছে আপোনালোকে এবাৰ চাওক ফুল দেখাইছোঁ আপোনালোকৰ 360 ভিউ চাওক
आइनाउ बने घरानी घसी हो तिम्रै नाम जपेर बस्ने हो आइनाउ बने घरानी घसी हो हे बगायो मानी हे मुतेर बगायो सो साथियों यार आम इतना पास बनाब लगे इार चाब पे इतना आधा अंक आसे माइडिया और 78 किलोमीटर आसे 78 किलोमीटर और रोइंग 23 यार इतना पास बनाब लगे पास बनाबले गई आसो पास बनामगे गई मैं चाह रहा सो आम इते पैसा पाति क्या दी पास बनाब लगे पास तो हल एनेका चाब पाए आम गोटेखिनि लग 7जन लगरखिनि नाम आसे और एटा टिकेट दिए जो आपलोके गाड़ीत एनेকৈ लगाब लगे सो बोलक feels heavy on your chest. I wish I could carry the weight all on my back. Colors now faded. There's only so much holding back. I can't do what I'd rather lose than lose you. Do what you gotta do, what you gotta do to be. So साथियों পাহাৰ উঠি উঠি এনেকুৱা মাথা ঘূৰালে আপোনালোক কি কম গাড়ীখন এনেকৈ মই আপোনালোক একদম পৰা গাড়ীখন এনেকৈ পাহাৰৰ কাষে কাষে গৈছে ইমান মাথা ঘূৰাইছে যে অকণমান মাথা ঘূৰাৰ কাৰণে চবে চিল হ'বলৈ অলপ দেৰি ফটো চটো মাৰিবলৈ আৰু পেচাব কৰিবলৈ ৰখিলে চ' এতিয়া আমি ইয়াৰ পৰা 30 কিলোমিটাৰ আৰু ওপৰলৈ আছে আৰু ড্ৰাইভাৰজনে কৈছে আৰু ৰাস্তা খাতৰনাক আছে আৰু যাম আমি ওপৰলৈ গৈ থাকিম আপোনালোকে মোৰ লগতে ভিডিঅ'টো চাই গৈ থাকিব ব'লক কিলোমিটাৰ আছে বুলি কৈছে ইমান দূৰ আহি আহি মাথা চাথা ঘূৰাই গৈছেগে হেঙাই গৈছেগে কিন্তু কিবা উপায় নাই যাবতো লাগিবই আৰু কি আৰু মানে ইয়াত অহা মাইডিয়ালৈ ঘূৰি অহা কিছুমান মানুহখিনি সুধিছিলোঁ তাহাঁতি কৈছে কি মানে বোলে বৰফটো নাই বোলে বৰফ পুৰা ৰ'দ দিছে ন গৰম হৈ গ'ল আমি ভাবিছিলোঁ বৰফ পাম বুলি জানুৱাৰী মাহত সেইকাৰণে আহিছিলোঁ বৰফ পাম বুলি আহিছিলোঁ কিন্তু বৰফ নেপাবও পাওঁ চাওঁ হ'লেও বৰফটো নেপাম বুলি অকণমান বেয়া লাগিছে কিন্তু কি ক'বা মানে যিও মানে ভাবি আহিছিলোঁ হ'লেও সেইটো পূৰটো নহ'ব কিন্তু একো নাই যি আছে সেইটোকে চাই আহিব লাগিব ইমানো হেৰি নাই আপোনালোকে মাইডিয়ালৈ আহিলে মানে এটা ভাল ড্ৰাইভাৰ এটা হায়াৰ কৰি আনিব কিয়নো মানে অকণমান ইয়াত ৰাস্তাবোৰ অলপ বেয়া আছে একা বেকা চ' এতিয়া আমি গেটত পইচা দিবলৈ অলপ ৰখিছোঁ ইয়াতে পইচা দিব লাগে বুলি কৈছে তাৰপিছত আমি এইফালে যাম আমি এতিয়া আগলৈ যাম সেই আগত গ'লে মানে বৰফ পাম আৰু ইয়াৰ ভিউটো যোনটো আপোনাৰ ৰখি মেলি চাইছোঁ সেই ভিউটো আপোনালোকে চাব দেখাইছোঁ মই Welcome my dear pass. So finally বৰফ পুলিচ চিঞৰি আমি বৰফ পালোহি আপোনালোকক দেখাম মই so সাথী আমি ফাইনালি বৰফ পালোহি আৰু বৰফ ইয়াৰ পৰা ষ্টাৰ্ট হৈছে আপোনালোকক দেখাম এতিয়া আমি ভৰি খোজ দিম বৰফত আৰু এতিয়া ইয়াত পাছ এইবোৰ আমাৰ লগৰবোৰ গৈছে এতিয়া বৰফ আপোনালোকক দেখাইছোঁ চাওক ফাৰ্ষ্ট বৰফ এইকেইটা বৰফ কৈছে এইটো বৰফ so বৰফত আহি পালোঁ চাব পাৰে এইকেইটা বৰফ এই বৰফ ফাৰ্ষ্ট আহিছোঁ ন চ' অলপ এক্সাইটমেণ্ট বেছি হৈ গৈছোঁ এতিয়া ইমান দেৰি আমি 4-5 ঘণ্টা ট্ৰেভেল কৰি এতিয়া বৰফৰ জেগাত আহিছোঁ তাকে অকণমান বৰফ বেছি নাপালোঁ আমি বেছি বৰফ নাপালোঁ চ' বেছি বৰফ নাপালোঁ কিন্তু ইমানটো যথেষ্ট আছে ফাৰ্ষ্ট এক্সপিৰিয়েঞ্চ যেতিয়া বৰফ আৰু ইয়াত বহুত ঠাণ্ডা আপোনালোকক এটা কথা কৈ দিওঁ যে অকণমান বতৰ বেয়া থাকিলে বা অকণমান হেৰি হ'লে মানে অকণমান আহিব তেতিয়া বৰফটো বেছি পাব স্ন'ফলো পাব বুলি কয় কিন্তু আমি ইমান দিনত আহিছোঁ ন ৰ'দত আহিছোঁ চ' বৰফটো ইমান নাপালোঁ চ' সেইটোৱে প্ৰব্লেম হ'ল অকণমান এইবোৰ চব বৰফ হ'লেও বেছি বৰফ নাপালোঁ মাইডিয়াত যিমান আশা কৰি আহিছিলোঁ সিমান বৰফ পোৱা নগ'ল অকণমান আছে
কিন্তু আমাৰ অসমৰ নিচেই ওচৰ কাষত আপোনাৰ বৰফৰ এক্সপিৰিয়েঞ্চ ল'বলৈ আহিব পাৰে, চাব পাৰে এইবোৰ বৰফৰ এক্সপিৰিয়েঞ্চ ল'ব পাৰে। পিছলি পোৱাগৈ তাত গৈ এইটো ঠাণ্ডাত উপায় আছে। আজি মই ঘৰ লৈ যাম, ঘৰলৈকে পাই কেনে নাপাই নাজানো, পাই লৈ যাম এইটো ঘৰ লৈ গৈছে ইয়াত গৈ মেলি বোলে। চ' ছাঠিও বৰফ ইমানেই, লগৰখিনি ডিষ্টাৰ্ব কৰি আছে কাৰণে দৌৰি আহিছোঁ। চ' ছাঠিও বৰফ ইমানেই আৰু, বেছি বৰফ নাই, ইমানেই আৰু যিমান দেখিছে ইমানেই বৰফ। ইমানতে আমি খেলিলোঁ মেলিলোঁ, যিমান বৰফৰ আশা কৰি আছিলোঁ সিমান বৰফটো পোৱা নগ'ল, কিন্তু ভাল লাগিছে কিবা এটা। এতিয়াও নেদেখা বস্তু এটা দেখিছোঁ ন, যিহেতু ভাল লাগিছে। বৰফ কিন্তু অকণমান কিন্তু ঠাণ্ডা বহুত ইয়াত, মানে ক'ব নোৱাৰিছোঁ। মোৰ হাতখন এনেকুৱা বিষাইছে ন, আপোনালোকে হাত মোজা লৈ আনিব। হাতখন এনেকুৱা বিষাইছে, মই একদম মুঠি কৰিব পৰা নাই, মানে বহুত বৰফ খেলি মেলি মানে কিবা হৈ গৈছে, মানে পূৰা বিষাই আছে হাতখন। আপোনালোকে আহিলে হাত মোজা লৈ আনিব। আৰু বৰফ ইমানেই, চাব পাৰে বৰফ বেছি নাই। চ' ইমানতে সন্তুষ্ট হৈছোঁ। চ' ইমানেই বৰফ, হাতখন পকেটত ভৰাই ইমান মানে হোৱা নাই মোৰ, ইমানেই ঠাণ্ডা। আৰু এইফালে ভিউটো বহুত ভাল, আৰু এইফালৰ ভিউটো মই কথা ক'ব বিচাৰোঁ আপোনালোকে। ইয়াৰ ভিউটো যোনটো আমি চকুৱে চাব পাৰোঁ ন, সেইটো কেতিয়াও কেমেৰাই মানে কেপচাৰ কৰিব নোৱাৰে। চকুৱে যোনটো কেপচাৰ কৰিব পাৰোঁ, ইমান ধুনীয়া ভিউ, মনটো ইমান শান্তি লাগে। আপোনালোকৰ যদি মন অশান্তি হৈ থাকে, কিবা হৈ থাকে, আপোনালোকে এইবোৰ জেগাত আহিব, পাহাৰীয়া এলেকাত চাব, বহুত মনটো বহুত ভাল লাগে। ভিতৰপৰা আপোনালোকৰ চকুন ফিল হ'ব, এটা মানে ভাল এটা ফিল হ'ব। সেইটোৱে আৰু আহিব। মই কৈছোঁ ন, এইফালৰ আপোনালোকৰ যোনবোৰ মই ভিউ আপোনালোকৰ কেমেৰা কেপচাৰ কৰি মই দেখাব নোৱাৰোঁ, ইমানেই ভাল। চকুৱে চাই মানে চকুক ইমান ভাল লাগিছে ন, নকওঁ। একদম দামী 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 আছে পূৰা, ছাঠিও দামী দামী, একো কথা নকওঁ, একদম দামী কৈছোঁ নহয়, পূৰা দামী আছে দেই, একদম বঢ়িয়া আছে জেগা। আই হোপ আপোনালোকৰ ভিডিঅ'টো চাই ভাল লাগিল। যদি কিবা ভুল হয় তেন্তে ক্ষমা কৰি দিব। আৰু মোৰ কেমেৰাটোলৈ এবাৰ কেমেৰালৈ চাইছোঁ, এবাৰ হেৰিলৈ চাইছোঁ, অকণমান মানে লাজ লাগিছে, কিয়নো ব্লগ প্ৰথমবাৰ বনোৱা, জীৱনৰ প্ৰথম মই ব্লগ বনাইছোঁ। এবাৰ কেমেৰাত চাইছোঁ, এবাৰ নিজলৈ চাইছোঁ। চ' যদি কিবা চাই বেয়া লাগিছে তেন্তে ক্ষমা কৰি দিব। নেক্সট টাইম মই ভাল বনাব চেষ্টা কৰিম। আৰু ভিডিঅ'টো মই ইয়াতে সামৰণি মাৰিম, কিয়নো বহুত ঠাণ্ডা আৰু ঘৰো বহুত দূৰ যাব লাগে। কিমান আমি বহুত সোনকালে ওলাই অহা, ইমান 5 ঘণ্টা লাগিছে আহোঁতে। চ' আপোনালোকে আহিব। চ' থেংক ইউ ফৰ ৱাচিং দিছ ভিডিঅ'। যদি ভিডিঅ'টো চাই ভাল লাগিল তেন্তে লাইক, শ্বেয়াৰ, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব। আৰু মোৰ ইনষ্টাগ্ৰাম আইডি বিকাশ বিকে নামত আছে, তাতো গৈ ফ'ল' কৰি দিব। দেন থেংক ইউ ছ' মাছ, টেক কেয়াৰ, বাই বাই, লাভ ইউ।